हेलो फ्रेंड्स वेलकम बैक আকৌ এটা নতুন ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিলো সকলোকৈ মোৰ ফালৰ পৰা সুপ্ৰভাত গুড মৰ্নিং একাপ গাখীৰ চাহ আৰু কেইখনমান পাপৰ ভাজি লৈ আজি ব্লগটো ষ্টাৰ্ট কৰি দিলো আজি যেহেতু সানডে সো ভাবিলো আপোনালোকৰ লগত এটা ব্লগ শেয়াৰ কৰো যে আজি দিনটো মই কি কৰো আজি যেহেতু মিস্টাৰ ঘৰতে থাকে সো স্পেশাল বনাব ট্ৰাই কৰো মই চাহ বাকিলো সানডে যেতিয়া বহুত কাম ওলাই দেখা পাইছে কাপোৰখিনি ধুইছিলো হে মই সকল সময়খিনি ধোৱা কিন্তু বৰষুণ পৰিলে তো সেইখিনি সামৰি লওঁগে বেক সাইড দেখা পাইছে বতৰটোৰ কাৰণে কাপোৰ ধুবই নোৱাৰা হৈছো গোটেইখিনি অকন ধুলো হেয়া এতিয়া বৰষুণ দিলে এয়া এতিয়া দুপৰীয়া সময়ত দেখা কলা ফ্ৰুটছ কাটি দিছো এনেকৈ দিলে খুব ভাল পায় সো অলপ ফ্ৰুটছ দিছো সি নিজে গৈ খাই থাকিব নাগা গা ধুই ললো লাগিছে ঠাণ্ডা লাগিছে মগুন হা ওয়া কোম্পানি ঢালি দিও নাও এয়া গা ধুই আহি নমু কৰিছে সদায় এনেকৈ দুটাকে দুটিখন পিন্ধাই দিয়ে মই বনাইছো পালেং মাছৰ জোল ইয়াত মই এয়া বিলাহী আলু গাজৰ পিয়াজ দি এইখিনি ভাজি লৈছোঁ তাৰপিছত পালেংখিনি ভাজি ল'ম পালেংখিনি বহুতে গ্ৰাইণ্ড কৰি লওঁ মই গ্ৰাইণ্ড কৰি লোৱা নাই এনেকৈ ভাজি বনাওঁ খাই থাকিব আৰু এয়া আমাৰ ভাত ৰেডি চ' দুপৰীয়া সজিনা ভাজি আৰু মাছৰ জোলেৰে ভাত খাই ল'লোঁ চ' যিহেতু সানডে তো ঘৰত থাকিবলৈ মন নাযায় তো আমি ভাত পানী খাই কৰি আজৰি হ'লোঁ আৰু এতিয়া আমি ৰেডি হৈছোঁ এফালে যাবলৈ চ' ওচৰতে এখন পাৰ্ক আছে বুলি শুনিছোঁ তেনেকৈ যোৱা নাই চ' তালৈ যাওঁ ডেকা মানুহ অকণ খেলিব পাৰিব ল'ৰা ছোৱালীক অকণ পাৰ্ক চাৰ্ক লৈ যাব লাগে তেতিয়া সিহঁতৰ মনবিলাকো ভাল লাগে আৰু সি ৰুমটোতে সোমাই বৰ খাই থাকে চ' তালৈও যাওঁ চ' আমি ৰেডি হৈ আছোঁ এয়া আমি ওলাই আহিলোঁ এয়া দেহা মুনু আৰু দেউতাকো ৰেডি হৈ যাবা মোক নিদিয়া মুনু মোক নিদিয়া মোক চুমাতা নিদিয়া থেংক ইউ এয়া মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে মোক জনাব দেই দেহা মুনু কেনেকুৱা লাগিছে অ ভাল লাগিছে তুমি এতিয়া কি খেলিবাগে জুলনা খেলিবাগে পাও নে নাপাও জুলনা যান ভাল দেখিছে দে ভাল দেখিছে এটাই মাত্ৰ মিষ্টেক হৈ আছে তোমাৰ তো সানগ্লাস এযোৰ লাগে বুজিছা ইমান ধুনীয়া লাগিছে বাগানখন চ' ফটো উঠিবৰ কাৰণে নামি আহিলোঁ এইয়া বাপেক পিতাকে পজ দিলেগৈ গৈ চাওকচোন কি ধুনীয়া লাগিছে বাগানখন বাপচ দিলাই মই চাহপাত খাই আছা তুমি চাহপাত বুলি গম পাইছা তুমি ক'লা নেকি চাহপাত বুলি কিনিছোঁ কিন্তু আমাৰ লগত বহুত ডাঙৰ এটা জমনি হ'ল এইটো কি হ'ল মই ৰুমত গৈ আপোনালোকক কৈ আছোঁ সেই বহুত ডাঙৰ জমনি হ'ল আমি আহি পাই গৈ গুগল মেপ চাই পাই গ'লোঁ তিনিচুকীয়া আৰু এতিয়া তিনিচুকীয়াৰ পৰা আমি আকৌ ৰিটাৰ্ণ হৈছোঁ দুলীয়াজানলৈ আৰু কি ঘটনা ঘটিল মই কৈ আছোঁ
কি আনিছে হা চ' ইয়াৰ ৰুম সোমাই লোহি আমি কাপোৰ কানি মই চেঞ্জ কৰি ল'লোঁ আৰু তাৰপিছতে আপোনালোকক কৈছোঁ নহয় মই আমাৰ ডাঙৰ জমনি এটা হ'ল বুলি জমনি বুলি নকয় একদম বেয়া দিন বুলি কমা আজি দিনটো ভাবা নাছিলোঁ এনেকুৱা যাব বুলি আমি মানে ভাবিছিলোঁ আৰু যে দেহাক বা ওচৰৰ পাৰ্ক চাৰ্ক আছে যদি লৈ যাওঁ কাৰণ আমিতো ইয়াৰ তেনেকৈ চিনি নাপাওঁ নেটতে যি চাওঁ আৰু তেতিয়া নেটতে মই মাৰিলোঁ নিয়াৰ চিলড্ৰেন পাৰ্ক বুলি 3-4খনমান পাৰ্ক দেখালে আৰু হা নিয়াৰ বুলি ক'লে 3-4খন দেখালে তাৰপিছতে আমি ঘৰৰ পৰা ওলাই গ'লোঁ ঘৰৰ পৰা দেখিছে তেনেকৈ গুগল মেপত গৈ চালোঁ তাৰপিছতে গৈ আমি তিনিচুকীয়া ডিষ্ট্ৰিক্ট পালোঁগৈ তাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত যোনখন পাৰ্কৰ ডেষ্টিনেশ্যন দিয়া আছিল 40 মিনিটছৰ ৰাস্তা আছিল 40 মিনিটছৰ ৰাস্তা ইমানো দূৰ নহয় তিনিচুকীয়া ইয়াৰ পৰা তো তাৰলৈকে গ'লোঁ গৈ অলপ দৰ মই পৰুৱাই পালে মানে যোনটো জেগালৈ আমি গৈ আছিলোঁ সেই জেগাটোলৈ মানে কোনোবাটো ওৱান ৱে থাকে তো তাৰ পৰা গাড়ী নোসোমাই গুগলত যিটো ৰাস্তা কয় সেইটো নোসোমাই চ' বেলেগ ৰাস্তা দি সোমাই পৰুৱাই পোৱাই সেই জেগাটো পালোঁগৈ লাষ্টত কি জমনি জানেনে গৈ আমি তিনিচুকীয়া জংচন পালোঁ কাৰণ নেটত দিয়া আছিল ৰেলৱে হেৰিটেজ পাৰ্ক বুলি দিয়া আছিল চিলড্ৰেন পাৰ্ক বুলি দিয়া আছিল চ' ভাবিলোঁ হয় চিলড্ৰেন পাৰ্ক বুলি তো সেইটো হ'ল এটা ষ্টেচন গ'ল সেইটো সেইখিনি আমি ৰখি চিন্তা কৰিলোঁ তাৰপিছত মাৰিলোঁ তাৰপিছত তাত নন্দন কানন বুলি এখন চিলড্ৰেন পাৰ্ক দেখালে চ' তাৰ পৰা 15 মিনিটৰ ৰাস্তা আছিল তো তাৰ পৰা আমি সেইখন পাৰ্ক গ'লোগৈ অ' মাই গড নেটত ইমানেই ধুনীয়া ফটো দিয়া আছিল পাৰ্কখনৰ ইমানেই ধুনীয়া মানে ডেছক্ৰিপশ্যন দিয়া আছিল পাৰ্কখনৰ চ' মই ভাবিলোঁ তেনেকুৱাই হ'ব যিখন লেতেৰা পাৰ্ক অৱশ্যে পাৰ্কখন তলা লগা মানে এখন কেতিয়া পাইছে বন্ধ হৈ গ'ল পাৰ্কখন নেটত দি থোৱা আছিল চ' আজি দিনটোত ইমানেই বেয়া দিন গ'ল অত দূৰ গ'লোঁ ইমান দূৰ গাড়ীত তেল পুৰি গ'লোঁ ৰাস্তাত ক'তো ৰখাও নাই তাত বোলো ইয়াক খেলাই কৰি কাৰণ সন্ধিয়া লাগি যাব সোনকালে উভতি আহিম বুলি আহিলোঁ তাৰপিছত আৰু উপায় নাই আৰু ডাইৰেক্ট আকৌ উলিয়াই ৰিটাৰ্ণ হ'লোঁ আহি আৰু ম'ম' চম' খাই ঘৰ পালোঁহি চ' একদম ছানডেটো বেয়া গ'ল বুলি ক'ব পাৰি নেক্সট আৰু এইটো আপোনালোকেও যদি কেতিয়াবা জেগা চিনি নাপায় গুগল মেপত চাই কেতিয়াও নাযাব দেই নহ'লে আমাৰ নিচিনা বেয়া দিন হ'ব গোটেই ছানডেটো লষ্ট হৈ গ'ল জানেও ৰেষ্ট ল'ব নাপালে এনেতো ৰেষ্ট ল'ব নাপায়ে দুপৰীয়া টাইমত তো আজি ছানডে দিনটো ৰেষ্ট ল'লেহেঁতেন কিন্তু তথাপিও ওলাই যাব মন গ'লোঁ ল'ৰাটোৰ কাৰণে ক'লোঁ কাৰণ আমিতো দিনটো ঘৰতে সোমাই থাকোঁ কেতিয়াবা আহিলে সন্ধিয়া ওলাই যাওঁ বিশেষকৈ ছেটাৰডে ছানডে তেনেকৈ ওলাই যোৱা হয় ইনটো যাবলৈ টাইম নহয় কাৰণ ডিউটি যায় সন্ধিয়া আকৌ ডিউটিৰ পৰা আহি জিম যায় তো এইকেইটা দিনতো যাম বুলি ভাবোঁ তো এইটো ছানডে মানে তো এই ভিডিঅ'টো মই ৰাখি থ'ম ইন ফিউচাৰ পিছতো আমি কেতিয়াবা মানে চালে গম পাম হয় দিয়া আমাৰ এনেকুৱা এটা বেয়া ছানডে গৈছে বুলি চ' এইটোৱে আমাৰ লগত জমনি হৈছে জমনি নহয় সঁচাকৈ চাবলৈ বহুত বেয়া বুলি ক'ম আৰু খঙো উঠিছে কিন্তু উপায় নাই চ' তেনেকেই আৰু গাড়ীতে আৰু অলপ লং জাৰ্ণি কৰা নিচিনা হ'ল কৰি সেয়া ঘৰ পালোঁ তুমি বহুত বদমাচি কৰা বহুত বেছি বদমাচি কৰা মুনু মোজা তিয়াই দিলা তুমি দেখা কোৱাচোন জোলনা খেলিলা না আজি ক'ত খেলিলা জোলনা কৈ জোলনা নাপালোঁ নহয় কৈ দিয়া ৰঙা চাহ খাই লৈছোঁ একদম মাথাটো বিষাই গৈছে দিনটো যিহেতু বেয়া গ'ল কেইটামান বুন্দিয়া ভুজিয়া আৰু 2টা বিস্কুটেৰে সন্ধিয়া চাহ কাপ খাই ল'লোঁ আনিছোঁ পাটা মাংস বেছি অনা নাই যিহেতু আমি দুজনেই খাম আৰু এয়া আদা নহৰু পেষ্ট কৰি থৈছোঁ পিঁয়াজ আলু এটা কাটি থৈছোঁ আৰু এইফালে কুকাৰত অইল দি থৈছোঁ কুকাৰতে বনাম চ' ৰাতি ভাত হ'ব আজি পাঠা মাংস দি আজি আমি প্ৰায় 12 দিনৰ মূৰত খাইছোঁ মোৰ ককা ঢুকোৱাৰ কাৰণে ইমান দিনে মাছ মাংস খোৱা নাছিলোঁ চ' আজি খাইছোঁ চ' একদম মানে মোতকৈ বেছি জান মানে হেৰি হৈ আছে মাংস খাবৰ কাৰণে তো চ' বনাই লওঁ এয়া আমাৰ ৰাতিৰ ভাত খোজ ৰেডি মাংস এটুকুৰা নেমু এটুকুৰা পিঁয়াজ লৈ চ' খাই পেলাই ফিডবেকটো বেয়া হোৱা নাই বুলি ক'লে ভাল ফিডবেকে আহিছে চ' এতিয়া মই দেহা মানুহক খুৱাই লওঁ এতিয়া আমাৰ শুবৰ সময় আৰু দেহাক দেউতাকে জাম্পিং কৰি দিছে আৰু ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই গুড নাইট আৰাম লাগিছে লাগিছে আৰাম
চাওঁ এইফালে চাই দিয়া আৰাম লাগিছে